হেল্ল' গাইজ, কেনে আছে? ঘৰৰ সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি মই বুলিয়ে ক'ব লাগিব বাৰু, কাৰণ আজি মানে আমাৰ নাই কামত গৈছে, বহুত ডাঙৰ মানে গাইজ, আপোনালোকে গম পায়নে যে আমাৰ বহুত ডাঙৰ মানুহ একদম। কৈছোঁ দিয়ক গাইজ, ডাঙৰ মানুহ নহয়, কৈছোঁ ধেমালি কৰিছোঁ। মানে আজি কামত গৈছে, কাম মানে বেলেগ কাম নাই, পূজা আহি আছে ন। আমাৰ ইয়াত মানে স্পেচিয়েলি দুৰ্গা পূজা হয়, মনসা পূজা হয়, শিৱ পূজা হয়, এনেকৈ পূজা হয় আৰু সেইকাৰণে মনসা পূজা আহিছে ফাগুনত, তো শিৱ পূজাও আহি আছে। সেইকাৰণে তাৰ বাবে মই কৈ আছিলোঁ যে কাপোৰ লাগে, বস্তু লাগে এনেকৈ, কিন্তু পইচাও নাই, কি ক'ব তাক। বাবাৰ লগত কামত গৈছে আৰু বেলেগ কাম নাই আৰু একো মিস্ত্ৰীৰ লগত গৈছে। গাইজ আজি একদম মানে বৰিং ফিল হৈ আছে, কি কৰোঁ কি নকৰোঁ এনেকুৱা আৰু। সেইকাৰণে ভাবিলোঁ এটা ভিডিঅ' বনাওঁ। গাইজ এটা কথা কি জানা, মানে পুতৰৰ কাৰণে নেকি বা নাজানো আৰু গা চা একদম ভাল নহয়, একদম বেমাৰী ফিল হৈ আছে। বিচনাত পৰি থাকিব লগাই বেমাৰ হয় নেকি নাজানো আৰু, প্ৰভু এইবিলাক বেমাৰ কৰি নিদিলে হয় আৰু একো। মানুহে কয় ন যে দিন নাযায় ৰাতি নোপোৱাই, মোৰো আজি চেম একেই কথা যেন হৈছে। দিনটো নোযোৱা যেন লাগি গৈছে, ৰাতিটোৰ কথাটো সময় নোৱাৰো, ৰাতি আছে কিন্তু শেষ হোৱা নাই। হে প্ৰভু, আজিৰ দিনটো সোনকালে শেষ কৰি দিয়া। আমাৰ দিনটো আজিৰ দিনটো বহুত বৰিং ফিল হৈ আছে। প্লিজ সোনকালে শেষ কৰি দিয়া প্লিজ। গাইজ দিনটো নোযোৱা যেনে হৈ আছে, তথাপিও কি কৰিম আৰু উপায় নাই। নিজৰ দিনৰ কামখিনি তো কৰিব লাগিব নিজে। তো এতিয়া নকৰা হৈছে, নিজৰ পেটটো আছে যিহেতু পেটটোক পালিব লাগিব, পেটটো ভৰাব লাগিব। সেইকাৰণে এতিয়া ভাত তাত বনাই লওঁ, খাই লওঁ, তাৰপিছত আৰু দুপৰীয়াৰ পৰা এইফালে সন্ধিয়ালৈকে যায় নে নাযায় ক'ব নোৱাৰোঁ আজি আৰু। তো গাইজ মানে এতিয়া আৰু দুপৰীয়াৰ ভাত পানী খাই ল'লোঁ, এতিয়া প্ৰায় 3টা 3:30 মান বাজিল, মানে পলম হ'ল আৰু এনেকৈ ভাত তাত খাই লওঁতে। এতিয়া আৰু কাম অলপ কৰোঁ, বেলেগ নাই আৰু চোতাল সাৰি লওঁ। তো গাইজ চোতালত মানে বহুত ধূলা হৈছে, তো এতিয়া পানী চানী লৈ আহিছোঁ। আমি আৰু সৰু মানুহ ন, পানী চানী বেছি ডাঙৰ আৰু চোতালত বহুত ধূলা হৈছে, এনেকৈ পানী চানী মাৰি দিওঁ, পিছত ভাল হৈ যাব। পানী চানী মাৰা হৈ গ'ল, এইটো এতিয়া চোতালখন সাৰিব যাওঁ আৰু। তো গাইজ মানে চোতাল সাৰি পূৰা ভৰিয়াত ধুই ল'লোঁ, মুখ চুখ মূৰত ধুই ল'লোঁ, বগাই খানা খাইছ ধুই ল'লোঁ গাইজ। এনে কৈছোঁ না বগা নহয় গৈছে, মানে এনে ওলাই লাইটৰ পোহৰত সেইটোৱেতো লোকৰ কথা মানে বেছি বগা নহয়, সেইকাৰণে য'ত লাইটৰ পোহৰ পৰি মানে মুখখন বগা দেখা হয় আৰু ৰ'দৰ পোহৰ পৰি বগা দেখা হয়, তাতে আমি ফটো উঠোঁ। তো লগাইছে মোক হাতটো ধুই ল'লোঁ। তো এতিয়া এই মই মুখখনত মেকআপ চেকআপ কৰি ৰেডি হৈ লওঁ গধূলিৰ কাৰণে, কাৰণ আমাৰ সিহঁতে আহিব নোৱাৰে কামৰ পৰা। তো গাইজ মেকআপ বুলি কৈছিলোঁ যাবৰ বাহিৰে একো নাই, এতিয়া ঠাণ্ডা দিন নাই, সেইকাৰণে বেলেগ মুখত লগাব নোৱাৰোঁ। ভেচলিন লগাইছোঁ, অলপমান লিপষ্টিক লগাইছোঁ, মানে ঘৰত মেকআপ বুলি ক'লে একো কৰিব নোৱাৰোঁ, লিপষ্টিক বেছি লগা নহয় নাই, আমি সেইকাৰণে ক'ৰবাত গ'লে লগাওঁ। সেইকাৰণে এতিয়া মই ঘৰতে লগাই থাকোঁ বেছিকৈ। তো বাকীবিলাকে কোনোবা প্ৰেছাৰিছে নাই আছে গোটেই। তো গাইজ বেলেগ কৰা নাই, মোৰতো এনেকৈ আছে চিম্পলকৈ বান্ধি লৈছোঁ। তথাপিও কেনেকুৱা লাগিছে বাৰু, একদম ভাল লাগিছে। তো গাইজ এতিয়া মানে মায়ে চাহ দি দিছে, এতিয়া খাই লওঁ আৰু কি মানে আৰু আমাক দিছে আমি খামেই। এয়া দি দিছে আমাক চাহলে কোনোবা কি দিছে নাজানো আৰু কি। আচ্ছা, এয়া বহুত দামী বস্তু চাগে পোৱা নাযায়। তো গাইজ
এইটো দামী বস্তুটো কৰি দিওঁ মানে এইটো হৈছে লাও গুড়া ইয়াক কয় লাও গুড়া মানে আছে তো আমাৰ পিঠাগুড়ি খুন্দা যায় ইয়াক অলপমান ভাজিবলৈ থৈ দিয়া যায় তো সান্দহ আমাৰ হেৰি হৈ গৈছে অলৰেডি সেইকাৰণে এতিয়া এইবিলাকে খাম আৰু লাও গুড়া আগতে খাই লওঁ ৰ'ব অলপমান তাৰপিছত ভিডিঅ'টো আৰু কৰি আছোঁ তো গাইছ লাও গুড়া খাই পুৰা মজাকে আমাৰ চাহ তাহ খোৱা হৈ গ'ল তো এতিয়া বাহিৰলৈ যাওঁ অলপ কোনে কি কৰি আছে কি অভিনয় কৰিছে চাওঁ কাপটো লৈ লওঁ নহ'লে আৰু গালি খাম না দে খাৰ ৰুমত বস্তুখিনি লাগে আৰু তাৰপিছত ৰুমত সোমাই থৈ দিয়ে গালি খাম इसको रखेंगे यहाँ और हम जाएंगे थोड़ा बाहर तो गाइस আপোনালোকক এটা বেলেগ বস্তু দেখাব ওলাইছোঁ বহুত দামী বস্তুটো হৈছে এইটো চাইকেলত উঠাই দিছোঁ ইয়াক হ'ব নামি গ'ল চানীয়ে বৰ্তমান চাই আছে মুৰ্গীটো ভাবছি হামলা দি দিওঁ নেকি কিন্তু তাই নৰে যিহেতু মই ভালকৈ ক'ব পাৰোঁ কাৰণ তাই হৈছে একদম নংমেন টিকলা মিকলা তাৰ চানীক মই আৰু উঠাই দিম চাইকেলত চানী তুমি यहाँ पर बैठो গাইছ মস্ত ধুৰন্ধৰ মেকুৰী হয় এইটো আমাৰ এই একো বিশ্বাস নাই খামচি দি দিয়ে কেনে চট পটি আছে পুৰা এৰি দিম আৰু এই তো গাইছ আজি আমাৰ কৰ্মবিধে কাম চাম কৰি আহি গৈছি আহি পেলা বিন্দাছ হৈ গেলা মই চকত যাম তাইখিনি অলপমান পিছ আহিম কি কৈছা কিবা কৈছা চকত যাম বুলি কৈছোঁ দিনটো তোমাক ৰখি ৰাখলোঁ মই ইয়াতে মিছ কৰি থাকলোঁ কিবা বেলেগ শুনিছা বেলেগ শুনিম মই তো গাইছ এতিয়া মই জোতা চোতা পিন্ধি ল'ম বঢ়িয়াকৈ তাৰপিছত চকত যাম আৰু মোৰ কাৰণে তোমাৰ কাৰণে কি কৰিম আৰু 2-1 টকাৰ ভাজা খাবা তাৰমানে কি হ'ব 2-1 টকাৰ ভাজা আজিকালি নোহোৱা হৈ গৈছে এই কিবা এটা চকলেট খাবা দিয়া থেনা তুমি তো গাইছ কি ক'ম আৰু দিনটো ৰখি থাকলোঁ মিছ কৰি উপায় নাই আৰু তেলতে চানীক লৈছিলোঁ না মেকুৰীটো তো হাতৰ চুই দিছে চিনি নাপায় নকয় তথাপিও অলপ বিষাই আছে কিবা হয় নেকি ক'ব নোৱাৰোঁ আৰু এতিয়া লাহেকৈ মাক ক'ব লাগিব গালিও খাম দিনততো কৈছিলে দিনটো নাযায় ৰাতিটো নোপোৱাই দিনটো গ'লে কিবা কয় ৰাতিটো পোৱাই নে নোপোৱাই ক'ব নোৱাৰোঁ আৰু